শুনা কি হ'ল এবাৰ লগৰবোৰৰ যে খবৰ নাই মই চাগে আজিকালি এই আধুনিকতাৰ পৃথিৱীখনৰ সৈতে মিলি থাকিব পৰা নাই মা সেইকাৰণে মোৰ লগৰ বন্ধুবৰ্গ নাইকিয়া হৈ গৈছে মা হেল্ল' ঐ তোক যে মই দেখোন কৈছিলোঁ হুঁচৰিকৰ কথা নালাগে দে আহিব কিন্তু কিয় আবে তোৰ নিচিনা লেডিজ এটা নহ'লেও আমি হুঁচৰিব পাৰিম আৰু এনজয়মেণ্টৰ কাৰণে যদি তই মদ অকণ নাখাৱ তোৰ লাইফত এনজয় বুলিব কি থাকিল অ' হয় নেকি মানে মদ খালেহে মই তহঁতৰ লগত থাকিব পাৰিম অঁ সেইটোকে যে বুজি পালি তই আৰু শুন তোৰ পাৰ্টনাৰ যে দীপক সিও আমাৰ লগত আজি ইয়াত হৈছে আজি সিও আমাৰ লগত পাৰ্টিত বহিব গতিকে তয়ো কিবা এটা চিন্তা কৰিছা নাই 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 চিন্তা কৰিব একো নাই মদ অকণ নাখালেই যদি মই লেডিজ হৈ যাওঁ মদ অকণ নাখালেই যদি তহঁতৰ বন্ধুৰ লিষ্টৰ পৰাই মোক ডিলিট কৰি দিয় তো এনেকুৱা বন্ধু মোকো দৰকাৰ নাই এইবোৰ ডাইলগটো বাবুৰ আগত মাৰি মই যিটো কৈছোঁ সেইটোৱে এবাৰ চিন্তা কৰি চাবি অহ ফোনেই কাটিলে পুনৰ শুনা চিনি নাপাব দিয়ক আগতেতো সেইটো মোৰ বন্ধু বুলিয়েই চিনাকি কৰাই দিছিলোঁ কিন্তু এতিয়া